never forget these days, bro. I can't forget. ये जिंदगी भर. Hello G, it's me, your boy Ankuuuushorts, and welcome back to my YouTube channel. So, ৰাতিপুৱা কেইটা বজাত 5টা বজাত আমি পালোহি গুৱাহাটীত. আমি আহিছোঁ IC World Cupৰ ৱাৰ্ম আপ মেচটো চাবলৈ. বিৰাট দাদাই 4 মাৰিব, আমি আহিছোঁ হাঁহিবলৈ. So, আৰু মই শ্বৰ্ট ভিডিঅ'টোত কৈছিলোঁ যে মই আহি আছোঁ ট্ৰেইনত, বাট ট্ৰেইনৰ মানে প্ৰগ্ৰেমটো অলপ কেঞ্চেল কৰিব লগা হ'ল, এণ্ড টাইমত মানে কিবা এটা হ'ল, তো সেইকাৰণে বাছত আহিছোঁ. বাছত আকৌ কথা ক'লে কাৰোবাৰ ডিষ্টাৰ্ব হ'ব বুলি ভাবি ভইচ অভাৰটোকে দি দিছোঁ, বাট এটা সঁচা কথা কওঁ, মই কিন্তু লাইফত ফাৰ্ষ্ট টাইমৰ কাৰণে গুৱাহাটী গৈ আছোঁ, আৰু তাতে ৱৰ্ল্ড কাপৰ ৱাৰ্ম আপ মেচ চাবলৈ। আৰু কিবা লাগেনে? চ' আপোনালোকে ফিল কৰক হাউ মাছ আই এম এক্সাইটেড। এতিয়া বৰ্তমান হোটেল ৰুমত আছোঁ, চেকিং কৰি আছোঁ। তাৰপিছত অলপ পিছতকৈ যাম টিকেট কালেক্ট কৰিবলৈ নেহেৰু ষ্টেডিয়ামলৈ। তাৰপিছত কিবা এটা খাম, তাৰপিছত কিবা এটা খাই পেলাই ষ্টেডিয়ামলৈ যাম। তাৰপিছত অলপ খেল চাম, খেল চাই পেলাই ৰাতি আহিম, দেখুৱাম আপোনালোকক নিশ্চয়। এতিয়া খালি অকণমান মানে ফ্ৰেছ হৈ আছোঁ আৰু হোটেলত চেকিং কৰিলোঁ। এতিয়া ৰুমটো 202 গৈ আছোঁ এতিয়া হোটেল বিচাৰি। আগতে চেকিং কৰিছিলোঁ 12টা বজাত, বেলেগ ৰুম আছিলে, এইটো নন AC আছিলে, এইটো ACত গৈ আছোঁ এতিয়া। This is me. ধুনীয়া আছে। This is the view. কি কৈছে? ৰুমটোও লাগে। ওপৰত চিলিং আছে, ছাইডত AC আছে, বেক ছাইডে ভগৱানৰ ফটো আছে, সন্মুখত TV আছে, আৰু বেষ্ট বস্তুটো হৈছে যে আলমাৰীত আকৌ গ্লাছ এখনো আছে। এতিয়া গুৱাহাটীৰ ট্ৰেফিক চাই খাই আছোঁ আমি চলে ভটুৰে। তাৰপিছত আমি কালেক্ট কৰিলোঁ টিকেট, লগতে এটা ইণ্ডিয়ান টিমৰ জাৰ্চি, আৰু মোৰ কাৰণে এটা ফুটবল জাৰ্চি। বেক ছাইডে কৰা হৈছে মোৰ নামটো প্ৰিণ্ট। এইবিলাক কৰি মেলি কুঁহিয়াৰ জুচ অলপ গিলি মেলি আমি হোটেল পালোহি। Maru, are you excited? I'm very much excited. Finally, ticket to পালো, ইণ্ডিয়াৰ বেটিং আহিছে, এতিয়া গৈ আছোঁ। We are very excited. Yeah. Going, we are ready. আমি জাষ্ট টমটমত বহি ষ্টেডিয়ামৰ ফালে গৈছিলোঁহে। বৰষুণ হৈ গ'ল, বৰষুণ হৈ গয়া। এতিয়া আমি এই দোকানখনতে প্ৰায় 4 ঘণ্টা ৰখিলোঁ আৰু ভাবিলোঁ যে ইমান দূৰ আহিছোঁ যেতিয়া ষ্টেডিয়ামটোকে চাই যাওঁ। সেইকাৰণে বৰষুণত তিতি বুৰি কৃত্ৰিম বানপানী নিজ চকুৰে উপভোগ কৰি মেলি ফাইনেলি পালোহি ষ্টেডিয়াম। দিছ ইজ দ্য ভিউ ফ্ৰম দ্য গেলেৰী, এণ্ড দিছ ইজ দ্য ভিউ ফ্ৰম দ্য VIP লাউঞ্জ, এণ্ড দিছ ইজ দ্য ভিউ ফ্ৰম দ্য ৰাস্তা। এয়া মানুহৰ অৱস্থা। I never forget these days, bro. I can't forget. ये जिंदगी भर रहेगा. ফিল্ডৰ পৰা আহি গ'লোঁ, পূৰা ভিজি মেলি একদম অৱস্থা নাই। এতিয়া অলপ চেঞ্জ কৰিছোঁ, এতিয়া আমি গৈ আছোঁ চেক আউট কৰিবলৈ। তললৈ গৈ আছোঁ ৰিচিপশ্যনত অলপ পইচা পাতি দি পেলাই তাত যামগৈ। অলপ বানপানী হৈ আছে ৰাস্তাত, মানে কি ক'ম আৰু ভিজি যাব লাগিব। তো গৈ আছোঁ এতিয়া গৈ আছোঁ। এতিয়া চেক আউট কৰিলোঁ, এতিয়া গৈ আছোঁ। তলত গৈ আছে বানপানী, একদম ফালি যাব লাগিব। এইটো মোৰ নতুন জাৰ্চি কিনিছোঁ আজি, বেক চাইডে প্ৰিণ্ট কৰা আছে। এইটো ৰখিব দে, পিছত দেখাম। বেক চাইডে মোৰ নামটো লিখা আছে অংকু বুলি, তো পিছত দেখাই আছোঁ। এতিয়া আমাৰ চেক আউট কৰি আছোঁ, পূৰা তলত বানপানী হৈ আছে। আপোনালোকক শ্ব' এটা দেখুৱাম বানপানী একদম পূৰা আজিৰ পৰা গুৱাহাটীত কাম নাহোঁ আৰু গুৱাহাটীত। লাইফ ইজ টু শ্বৰ্ট টু আৰ্গিউ জাষ্ট ছে আইচক্ৰীম এটা খাওঁ বুলি। এতিয়া এই টমটমখনতে বহি আমি আহি আছিলোঁ ট্ৰেইন ষ্টেচনলৈ বুলি, কিন্তু এই টমটমখন আকৌ মাজ ৰাস্তাতে বন্ধ হৈ থাকিলে। এতিয়া মোক নুসুধিবা দেই কি হ'ল, তাৰপিছত মই নকওঁ। ठंडा होना पड़ेगा तब जाएगा। अभी इसको आपको ठंडा करना पड़ेगा। পানী চানী খেচি মেলি আমি পালোহি ষ্টেচন, আৰু ষ্টেচনৰ পৰা ট্ৰেইন লৈ যেনে তেনে ঘৰ পালোহি। গুৱাহাটী পাই ঘৰ পালোহি, ঘৰ পৰা লাগি গ'ল পানী। এণ্ড থেংক ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই।